এতিয়া সোনকালে তেখেতসকলে 40 কোটি উমেন এম্পাৱাৰমেণ্টৰ কাৰণে দিব লাগে, সেইটো আমাৰ অনুৰোধ। আৰু নিদিলে আমি ধৰ্ণা দিম, BTC সেক্ৰেটাৰিয়েটৰ সন্মুখত যাই আমি ধৰ্ণা দিম। दिनैनि गुबै टपिकआनो जाहैबाय जोंहा गिलु बालु हाग्रामा मैदेर सारनि हेंथायै BPF नि हेंथायै जोंहा UPPL नि दैदेनगिरि राजु नार्जारिया मा बाथ्रा बुंखो स' नोंथांमोना बे भिडिअनि गेजेरजों गासैखौ फुल आपडेट मिन्थिनो मोनगोन बा नुलानो मोनगोन। दिनै प्रमद बर' सारा सरकाराव फैयैनि थाखायनो बा UPPL नि दैदेनगिरि राजु नार्जारिया जेननानै दिनै BPF नि हेंथायै मा बाथ्रा बुंखो स' नोंथांमोना नायलांबानो जाबाय। बिथा फंनैसो बाथ्रा बुंदों, आङो बे फंनैसो क्लिप बाथ्राखौ आं बुंनो सानदों। बिथाङा BPF नि हेंथायै धर्ना बा BPF नि हेंथायै रेलि खालामनो नागिरदों। जोंहा राजु नार्जारिया जोंनि लाइमोन सेंग्रा सिख्लाफोरखौ लाफानानै बा माखासे रायजो राजाफोरखौ लाफानानै, नाथाय बिथांनि बुंनाय बाथ्राफ्रा जोंनि बर' हारिनि थाखाय बेसेबां गनायजाथाव। स' नोंथांमोना फारसेनिफ्राय खोनासंग्रो राजु नार्जारिया मा बाथ्रा बुंदों आरो आं जोबनायावसो फंनैसो बाथ्रा बुंगोन। स' नोंथांमोना नायग्रो। মহিলা শাখাৰ প্ৰেচিডেণ্ট বাইদেউ ইয়াতে আছে, আমাৰ লিডাৰশ্বিপ আছে ইয়াতে। তেখেতসকলক অনুৰোধ কৰিছোঁ যে ইউথ ডেভেলপমেণ্টৰ কাৰণে, ইউথ এম্পাৱাৰমেণ্টৰ কাৰণে গ্যাৰেণ্টি দিছিলে BPF ইলেকশ্যনৰ আগত। একদম গাঁৱে ভূঞে তিনিআলি চাৰিআলি সব জায়গাত তেখেতসকলে ডাঙৰ ডাঙৰ হৰ্ডিং লগাইছিলে যে ইউথৰ কাৰণে 100 crore বছৰে দিব বুলি। আমি সিদিনাখন ৰিকুৱেষ্ট কৰিছিলোঁ যে প্ৰথম এক্সিকিউটিভ কাউন্সিলত ইউথ এম্পাৱাৰমেণ্টৰ কাৰণে 100 crore এলোকেশ্যন এজ গ্যাৰেণ্টিড, প্ৰমিছ নহয় যে গ্যাৰেণ্টি দিছিল যে 100 crore ইউথৰ কাৰণে দিব বুলি। এতিয়াতো দেখা নাপালোঁ তেনেকুৱা ডিচিশ্যন। আপোনালোকে যদি দেখা পাইছে মই নাজানো, কিন্তু যিখিনি আমি দেখিছোঁ এক্সিকিউটিভ কাউন্সিলৰ মিনিটছত 100 crore এলোকেশ্যন কৰা নাই। আমাৰ ইউথ কমিটিক মই অনুৰোধ কৰিছোঁ অতি সোনকালে ইয়াৰ এগেইনষ্টত এটা ধৰ্ণা হ'ব লাগে। ধৰ্ণা আমি দিম। 100 crore আপোনালোকে গ্যাৰেণ্টি দিছে, কিয় দিয়া নাই? উমেন এম্পাৱাৰমেণ্টৰ কাৰণে আপোনালোকে 40 crore দিম বুলি কৈছিল। আমাৰ মহিলা শাখাৰ ইয়াতে মানে সভানেত্ৰী আছে, বাইদেউ আছে, আমাৰ লিডাৰ আছে পদ্মিনী ব্ৰহ্ম। তেখেতসকলক অনুৰোধ কৰিছোঁ উমেন এম্পাৱাৰমেণ্টৰ কাৰণে যে 40 কোটি BPF-ৰ গ্যাৰেণ্টি দিছিলে, মানে পল প্ৰমিছ হিচাপে, ইলেকশ্যন প্ৰমিছ হিচাপে এই 40 কোটিটো প্ৰথম এক্সিকিউটিভ কাউন্সিলত দিব লাগে বুলি আমি অনুৰোধ কৰিছোঁ। দিব পৰা নাই। এতিয়া সোনকালে তেখেতসকলে 40 কোটি উমেন এম্পাৱাৰমেণ্টৰ কাৰণে দিব লাগে, সেইটো আমাৰ অনুৰোধ। আৰু নিদিলে আমি ধৰ্ণা দিম, BTC সেক্ৰেটাৰিয়েটৰ সন্মুখত যাই আমি ধৰ্ণা দিম। আমাৰ ডিসেবিলিটিৰ কাৰণে, বিকলাংগ মানুহৰ কাৰণে, পাৰ্চন উইথ ডিসেবিলিটিজ আৰু এল্ডাৰলি মানুহৰ কাৰণে 10 কোটি দিম বুলি কৈছিল। 10 পইচাও নিদিলে। যোৱাকালি EC ডিচিশ্যনত তেখেতসকলে এইটো দিব লাগিছিল, কিয় নিদিলে 10 পইচাও? তেখেতসকলে কৈছিল যে EWS-ৰ কাৰণে, ইকনমিকেলি উইকাৰ ছেকশ্যনৰ কাৰণে 50 কোটি টকা এলোকেট কৰিব বুলি কৈছিল। 4টা যে মেইন প্ৰমিছ আছিল, 5টা যে মেইন গ্যাৰেণ্টি আছিল, 5টা ইয়াৰ ভিতৰত মাটিৰ কোটাটো যোৱাকালি কৈছে, কিন্তু কেতিয়া দিব এইটোও কোৱা নাই, কিমানক দিব এইটোও কোৱা নাই। কিবা সাৰ্ভে কৰিব বুলি কৈছে। আৰে সাৰ্ভেৰ কি দৰকাৰ আছে? আমি সব ডিজিটাইজ কৰি থৈ আহিছোঁ। প্ৰথম 6 শিডিউল কাউন্সিল ইণ্ডিয়াত, প্ৰথম কাউন্সিল। আমাৰ নৰ্থ ইষ্টৰ বহুত ষ্টেট, ইণ্ডিয়াৰ বহুত ষ্টেট এতিয়া মাটিটো ডিজিটাইজ কৰিব পৰা নাই, কিন্তু আমি BTR কাউন্সিল হিচাপে প্ৰথম আমি ডিজিটাইজ কৰিছোঁ 100% ডিজিটাইজেশ্যন অফ লেণ্ড ৰেকৰ্ডছ। এতিয়া তাতে আপুনি কম্পিউটাৰ টিপিলে সব গম পাই যায়, কোনটো মাটি কি আছে, কোনটো খাস আছে, কোনটো BGR আছে, কোনটো PGR আছে, সব আপুনি গম পায়। গতিকে আপুনি সাৰ্ভে কৰি থাকিলে কি নেকি হ'ব? আমি সব মাটি দি আহিলোঁ 3.5 লাখতকৈ অধিক পৰিয়ালক। এতিয়া আপুনি মাটি কেতিয়াৰ পৰা দিব? আপুনি টাইম এটা দিয়ক। গতিকে আপুনি প্ৰথম গ্যাৰেণ্টিটোৱে কৈছে, 4টা গ্যাৰেণ্টি আপুনি কোঠাই নকলে যোৱাকালি। এইকাৰণে আমি EWS-ৰ মানে ইকনমিকেলি উইকাৰ ছেকশ্যনৰ কাৰণে 50 কোটি সোনকালে এলোকেট কৰিব লাগে, আমাৰ অনুৰোধ থাকিল। মহিলাৰ কাৰণে 40 কোটি দিম বুলি কৈছিল, এইটো সোনকালে দিব লাগে, এইটো অনুৰোধ থাকিল। মানে ইউথ এম্পাৱাৰমেণ্টৰ কাৰণে 50 কোটি দিম বুলি কৈছিল, এইটো আপোনালোকে সোনকালে দিব লাগে। 100 কোটি দিম বুলি কৈছিল, এইটো নিদিলে। প্ৰথম এক্সিকিউটিভ কাউন্সিলতে BPF-এ নিজৰ গ্যাৰেণ্টিটোৱে মানে ভাঙাই দিলে, নিজৰ প্ৰমিছটো ভাঙাই দিলে। অলৰেডি ব্ৰোকেন দ্য প্ৰমিছ টু দ্য পিপল। আপোনালোকৰ এই গ্যাৰেণ্টিটো চাই মানুহে ভোট দিলে, এতিয়া আপুনি প্ৰথম এক্সিকিউটিভ কাউন্সিলক মানুহক ঠগালে, প্ৰতাৰণা কৰিলে আপোনালোকে। গতিকে আপোনালোকৰ এই প্ৰতাৰণাৰ আপোনালোকে জবাব পাব, উচিত আপোনালোকে জবাব পাব। অনাগত যে ইলেকশ্যন আহি আছে, MLA ইলেকশ্যন আছে, তাত আপোনালোকে ইয়াৰ পানিছমেণ্টটো পাব। কিয়নো আপোনালোকে মানুহক ভুৱা প্ৰতিশ্ৰুতি দি, ভুৱা গ্যাৰেণ্টি দি পেলাই আপোনালোকে ভোটটো আদায় কৰিলে।
কিন্তু এতিয়া আপোনালোকে চৰকাৰত বহি পেলাই এই প্ৰমিছবিলাক চব পাহৰি গ'ল, আপোনালোকে গেৰেণ্টিটো চব পাহৰি গ'ল। গতিকে মই অনুৰোধ কৰিছোঁ আমাৰ BPFৰ নেতৃবৃন্দক, নতুনকৈ যি এক্সিকিউটিভ কাউন্সিল আপোনালোকৰ হৈছে, বিলাক এপইণ্ট হৈছে, আপোনালোকে ৰাইজৰ হকে কাম কৰক, BTRৰ উন্নয়নৰ কাৰণে কাম কৰক, ৰাইজৰ সেৱা আগবঢ়োৱাত আপোনালোকে মানে অংশগ্ৰহণ কৰক। এই যে 5 বছৰত যে ভাল এটা পৰিস্থিতি আমি ক্ৰিয়েট কৰি থৈ আহিলোঁ, শান্তিৰ এটা পৰিৱেশ, জুৱা নোহোৱা, মদ ভাঙৰ কিবা নোহোৱা, কালচাৰ নোহোৱা, এইবিলাক যে আমি কৰি থৈ আহিলোঁ। মেলাৰ যে কালচাৰ, আপোনালোকে কয় আমাক মানে মেলাৰ চৰকাৰ আছিল বুলি, হয় আমি ফেষ্টিভেল পাতিছোঁ, আমি লিটাৰেৰী ফেষ্টিভেল পাতিছোঁ। এইবাৰ নাজানো গোটেই পৃথিৱীৰ পৰা আমাৰ কোকৰাঝাৰত আহি পেলাই কোকৰাঝাৰ লিটাৰেৰী ফেষ্টিভেলত অংশগ্ৰহণ কৰিছিল, কবিতা আবৃত্তি কৰিছিল, কাহানী পঢ়িছিল, লেখকবিলাক আহিছিল, বুদ্ধিজীৱীবিলাক আহিছিল। কোকৰাঝাৰত আগত ইমান বেয়া ইমেজ আছিলে, কোকৰাঝাৰক চিটি অফ পিচ কৰি থৈ আহিলোঁ। চিটি অফ পিচ বুলি সকলোৱে জানে, গোটেই পৃথিৱীৰ মানুহ এতিয়া কোকৰাঝাৰক চিটি অফ পিচ বুলি জানে। তো এইবিলাক যে কনষ্ট্ৰাকটিভ কাম আপোনালোকে আগুৱাই লৈ যাব পাৰিলে আপোনালোকৰ ভাল হ'ব, আৰু আপোনালোকে যদি আগুৱাই লৈ যাব নোৱাৰে আপোনালোকৰ বহুত বেয়া হ'ব। BPFৰ নেতৃবৃন্দক মই সকীয়াই দিছোঁ। एखेबाथ' लामाया फाखा जाखाजोब्बायसोना, स्कुला बिल्डिं जाखाजोब्बाय, नङा दालाङा जाखाजोब्बाय दां दालां लामाफ्रा, स्कुलाबो बिल्डिं जाखाबाय दां ना? एसे आलादा नोंसिना दा गोदान नालाय जोङो मावनानै होफैनांगोन, नङा होमबा? जोङो लामाबाबो स्कुलबाबो कलेजबाबो मावनांसिगोन बे ओनसोलाव, नङा? आरो गामियाबो माखासे हाबदों माखासे हाबाखैनो, माखासेखौ होखारनोसो खायदा खालामबाय, नङा नंगौ दा? माथो सोजोबाखै? एखे जायगायाव थानाय बे बर' गामिफ्रा बोरै थालांखो, मारै थालांखो? बेखौथ' आंनि मिथिनायाव 100टा बर' गामियाव 20-25टाल' हाबदों, 75%आनो थालांदों, नंगौना? ना नङा? हाबखाजोब्बाय ना बहाय टाउनसिम? ढेकियाजुलि टाउनखौ मोनबाय नोंना? माबायदि जाखाजोब्बाय नङा होनदोंना? जाखाजोब्बायलै माथो प्रमद बर'आ माथो खालामदों, माथो फिथा होसोफैदों होननाय खोनादों। बांला 100 मा खामानि मावनो नागिरदोंमोन? इलेक्सनानो जानोसै बावला फिथा हादोंनो, बहाबा सेक दाननानै होदोंनो, माला होदोंनो? नोंना सरकारा 25 तारिखसिमल'सै, दिनै 21 तारिखनिफ्राय 25 तारिख मोननो खयदिन नांबावगौब्रा? दा 21निफ्राय 25 जानो खयथा नांगौ? सानब्रैयाव सेकआ दानना होनो, नङा होमबा? सानब्रैयाव सेक दानना होग्रा बोसोरबा बारलांबाय। आरो बेथ' जेनेबा ढेकियाजुलि, बे भालुकफुं ओनसोल, बे जयसिद्धि ओनसोल, बेफोरो गहपुर ओनसोल, बेफोर ओनसोलफ्राव बिसोर बिराद मोजां थगायनो नागिरदों, गोदान नालाय जोंखौथ' हजोंहाय हाखाला थगायनो, बेखौ हाला। बे 75,000 होगोन होननायाथ' 5 बोसोर थांखाबाय।